Good morning everyone. এতিয়া আমি গৈ আছো কলে গৈ আছো Tapoban. আমি পিকনিক খাব কাৰণে Tapoban গৈ আছো বহুত খেলি মেলি মাজত আমাৰ পিকনিকটো ফাইনালি হৈ গল তো আমি গৈ আছো আৰু আগলে চাই যাওক আপোনালোকে সব দেখাই যাম আমি yes hi টিভি নাটক আৰু সিনেমাত পডকাষ্ট হৈ থকাটো আমি দেখাই দিও কোন প্রালিকা হেল্ল আমি আজি পিকনিক যাব ওলাইছো আমি গৈ আছো কত গৈ আছো Tapoban গৈ আছো গতিকে আমাৰ সাতখন গাড়ী আমি এখন বেলেগে আইছো বাকি এখন গৈ আছে আমি একেলগে যোৱাৰ প্ল্যান আছিল কিন্তু বাছখন ফাইনালি নহল আৰু বাছতো মানুহ বেছি হৈ গল তেনেকৈ ভাবিলো বেলেগে যাও সকলোকে লগ পাই আছো ফাইনালি এয়া আমি Tapoban আহি পাই গলো ইয়া দেখিছে এই Tapoban পিকনিক স্পটটো আছে গুৱাহাটী চন্দ্ৰপুৰত বহুতে মোক সুধি আছিল গতিকে মই লোকেশনটো কৈ দিলো আপোনালোকেও এবাৰ যাব নিশ্চয় ভাল পাব এয়া ফাইনালি আমি আহি পালোহি Tapoban ভিডিও দেখাই আছো ভালি সিমানে জেগাখিনি অকনমান আপোনালোকক দেখাই দিও বুলি ভাবিছো সেইফালে দেখিছানে সাংঘৰটো সেই সাংঘৰটো আমি বুক কৰিছো তেনেকৈ আৰু বহুত বহা জেগা বনাই থোৱা আছে বহুত ধুনীয়া হয় দেখিবলৈ সেইফালে চাওক এয়া জুম কৰি দেখাইছো আৰু ইয়াতে আমি ব্ৰেকফাষ্ট কৰিলো আমাৰ ব্ৰেকফাষ্ট কৰা অলৰেডি হৈ গৈছে আৰু আমাৰ দুজন মানুহ আহিবলগা আছিল আমাৰ মৰমৰ সোনিয়া বা আৰু মৰমৰ অমৰতা আমাৰ মেইন মানুহ গতিকে তেওঁলোকৰ অকনমান পলম হল হাত আমাৰ মৰমৰ গ্ৰান্থিক আৰু মামুনিয়ে আকৌ বেডমিণ্টন খেলিবলৈ ঘৰৰ পৰা ৰেকেট লৈ আহিছিল গতিকে আনিছে যিহেতু খেলিবটো লাগিবই আৰু খেলি যিহেতু এনো ভালে পাওঁ কিন্তু খেলিব হলে পৰা নাই দেখিছে ককটো গৈ উৰি কত পৰেকে কাৰণ বতাহটো ইমান বেছি মাৰি আছে দৌৰি দৌৰি অৱস্থা বেয়া সোনিয়াই সব অকলে খাই পেলাই হেক কৰি পেলাইছে বেছি খুব দুখী মনে বহি আছে আমাৰ যুক্তা কাৰণ কি সোনিয়াই গোটেইখিনি খাই পেলালে নহয় মই খাম অমৰে অকণো গুৰুত্ব দিয়া নাই খোৱা বোৱাত যেন পাইছো তাই গোটেইখিনি দি দিছো বোলে আৰু এয়া আমি চাংঘৰত উঠি অলপমান বিহু নাচিলো বৰ ভাল লাগিল কিন্তু দেই পিকনিকৰ কথা আলোচনা হোৱাৰ পৰাই আমাৰ মামুনিয়ে আকৌ বিহু নাচিম বুলি উৎপাত কৰি আছিল কিন্তু এয়া চাওক পিকনিকত আহি পিছত তাই নানাছিলে ইমান যে লাজ নহয় আৰু সৌফালে দেখিছেনে আমাৰ ৰাইজসকল ইছ ৰাম দেখিছে নহয় কথাত একদম মজগুল আমাক হ'লে অকণো পাল্টা দিয়া নাই পায় হ'ব একো নাই আমি তেওঁলোকতকৈ বেছিহে ফূৰ্তি কৰিলোঁ নাচি নাচি ভাগৰ লাগি গ'ল চ' এতিয়া মামুনিৰ লগত বালি খেলিবৰ কাৰণে তললৈ নামি আহিলোঁ আৰু এয়া চাওকচোন কেনেকৈ মামুনিৰ লগত একদম সৰু পোৱালি হৈ কেনেকৈ বালি খেলি আছোঁ মামুনিয়ে ধুনীয়াকৈ খেলি আছিল জানেনে বেচেৰীজনীয়ে আমি বুঢ়ী দুজনী আহিহে গণ্ডগোলখন লগালোঁ কেনেকৈ যে কাজিয়া লাগিছোঁ চাওকচোন কেতিয়াবা এনেকৈও ভাল লাগে জানেনে একদম সৰুকালৰ দিনবোৰলৈ মনত পৰি যায় কিমান যে ভাল লগা আছিল সেই দিনবোৰ আকৌ যদি ঘূৰাই পালোহেঁতেন সেই দেখিছেনে কেনেকৈ কাজিয়া লাগিছোঁ কি যে হ'ব নহয় আৰু ফাইনেলি আমাৰ বাকী ৰাইজসকলে আমাৰ ওচৰলৈ আহি আমাৰ লগত অকণমান বিহু নাছিলে এয়া দেখিছেনে ট্ৰলুকটা ইমান ধুনীয়াকৈ বিহু নাচি আছে আৰু আমাৰ অমৰদাই নাচা নাই বাৰু অমৰদাই ভিডিঅ' কৰি আছিলে আমি নাচি থাকোঁতে কেমেৰা পা আউট হৈছা উফ হৈ গ'ল বালিত যে আৰু নাচিব নোৱাৰি দেই আৰু এতিয়া আমি যাম লাঞ্চ কৰিবৰ কাৰণে ইয়াত দেখিছে আমাৰ ৰাইজসকল বহি আছে ভিন্দেও জবলি বা সোনিয়া বা চাই দে পেলাই এই কিয় নোচোৱানো গ্ৰান্থিক অমৰদা চাই দিয়া ট্ৰলি
আমাৰ আধা মানুহে খাই গ'ল এতিয়া আমি বাকী কেইজন আছো আমি 14 জনে খাইছো বাকী কেইজনে ওলাই দিলে সকলোকে হেপী নিউ ইয়াৰ 3 তাৰিখ হ'ল তথাপি সকলোকে হেপী নিউ ইয়াৰ দিছো 24 চনটো ভাল যাওক আৰু আজি আমি কিমান 32 জন মান হলো মানুহ 32 জন মান হ'ল আগত 4খন মান গাড়ী গুচি গ'ল আগত 4খন গাড়ী গ'ল এতিয়া আমি 3খন আছো 4খন আছো 3খন আছো হেপী নিউ ইয়াৰ ওকে এফালে আছে এ আমাৰ জলি মেম হাই কৰা ইয়া পেহি এ মনিকা আৰু মামুনি চা মামুনি হাই কৰি দিয়া আৰু তুমি ভণ্টিজনী আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই